ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল মিনময় ব্লগছ আৰু প্ৰথমতে সকলোকে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা আমাৰ গোটেইকেইটাৰ ফালৰ পৰা হেপী বিহু হেপী ভোগালী বিহু আৰু মহন্তই মামাই দিয়া বাইকো পালে এখন মামাই দিয়া বাইক না কিন্তু মামাই দিয়া নাই এইটো তো এখন মামাই দিয়া বাইক বুলি ভাবিছিলো মই দেখাৰ লগে লগে কালাৰটো যিহেতু একে আৰু আজি আমি গৈ আছো এটা জাগাত মানে আমাক বিহু খাব মাতিছে লগৰ ল'ৰা এটাই আৰু লগতে আজি তাত বোলে এখন কিবা সভাও চলি আছে গতিকে বলকচোন কি হবা চাও বলক মানে ইমান দামী বাইক নালাগে বাৰু কিন্তু এনেকুৱা সৰু সুৰা কিবা এখন দিলে অলপমান এই আৰু এনেকুৱা তো RS 200 নালাগে বাৰু কিবা এখন সৰু সুৰা এই গ্ল্যামাৰ সেভাৰ এনেকুৱা বাইক লৰাখিনিক যদি দিলে হয় ভাল লাগিল হয় মানে এটা কথাই ভাল লাগিছে যে যাৰ কাৰণে গাড়ী এখন মানে স্কুটি এখন এটা সপোন আছিল তাৰ কাৰণে সেই সপোন আজি বাস্তৱ হৈছে তো সেইটো কথা বহুত ভাল লাগিছে আৰু এতিয়া আমি আহি পালোঁ প্ৰণীতা ৰেষ্টুৰেণ্ট কিন্তু আজি ইয়াত নৰখোঁ একদম কাৰণ আমাক বিহু খাব মাতিছে বিহু তো আহি পালোঁ আৰু এতিয়া প্ৰথমতে আমি সভাত যাম ও ভাই হেপী বিহু তো বলক আৰু এতিয়া আমি বাইক কেইখন থৈ দিলো ইহঁতৰ ঘৰত আৰু কাৰত গৈ আছো 12 ঘৰীয়া সভা চাব তো পাছফালে আছে কৌশিক শৰ্মা মৃণাল আৰু এয়া আৰু মহন্তক আগৰ গাড়ীখনত পঠাই দিছো তো মহন্তক সেই আগৰ গাড়ীখন গৈ যে আছে তাত পঠাই দিছোঁ এইখনত মানে জাগাও নাই গতিকে সেইখন গাড়ীত পঠাই দিছোঁ তাক কিন্তু মহন্তকচোন নমাই দিলে গাড়ীৰ পৰা ই উৎপাত কৰি আছে চাগে কিবা গাড়ীত সেইকাৰণে মহন্ত আহি গ'ল এইবাৰ আমাৰ গাড়ীত এইখন গাড়ী তেল চেছ নহয় মহন্ত নামে দিছি গাড়ী পেলাই ইয়াৰ উৎপাদত থাকিব নোৱাৰি নামে দিছি গতিকে ই আমাৰ গাড়ীত আহিলো পাই নাই আৰু এই ৰাস্তাটোৰে আমি সভা চাবলৈ গৈছোঁ সভা আৰু ধাননি পথাৰবিলাকো বৰ্তমান পূৰা একদম খালী হৈ গৈছে আৰু আহি সভা পালোঁ চাওক ইয়াৰ পৰাই মানুহৰ লাইন আৰু গৈ আছোঁ ৰ'বক এয়া সভা পালোঁ প্ৰায় চাওক গাড়ী চাওক কিমান গাড়ী ইয়াতে আৰু দেখাই আছোঁ ৰ'ব আগত পাগল হৈ যাব একদম মই নিজে আচৰিত হৈ গৈছোঁ মানে আগতে আহি পোৱা নাই এইবাৰ প্ৰথম তো ইমান হ'ব বুলি ভবা নাছিলোঁ মানুহ চাওক গাড়ী সোমাবই নোৱাৰি ভিতৰত ইমান মানুহ হৈছে আৰু তো ভিতৰত কিমান আছে মই দেখাই দি আছোঁ তো বলক আমাৰ লগত তো আমি আহি পালোঁ সভা আৰু মানে কি ভাবাই নাছিলোঁ ইমান বেছি মানুহ তাৰমানে আপোনালোকে আৰু এইখন হৈছে মেইন গেট লিখা আছে 12 ঘৰীয়া বাৰগোপাল থানৰ 121 সংখ্যক ভোগালী মহোৎসৱ উদযাপন আৰু এয়া হৈছে 12 ঘৰীয়া সভা এইখন হৈছে মেইন গেট আৰু আমি পিছফালেদি সোমাইছিলোঁ এইফালে মেইন এণ্ট্ৰি মানে আৰু তো চাওক কিমান মানুহ হৈছে ইয়াতে তো চাওক কিমান মানুহ হৈছে মই দেখাই দিছোঁ এইটো হৈছে মেইন ৰাস্তা ক'ৰ পৰা মানুহ সেইবিলাক আৰু গাড়ী 2 কিলোমিটাৰমান আগৰ পৰা লাইন গাড়ী মানুহ চব লাইন মানে আৰু এইফালে তোৰ ভিতৰত কিমান মানুহ আছে মই দেখাই দি আছোঁ তো এতিয়া আমি ভিতৰলৈ গৈ আছোঁ তো ভিতৰলৈ গৈ কিনে দেখাই দিছোঁ কিমান মানুহ হৈছে ভিতৰত আৰু মানে এইবাৰ নলবাৰীত ৰাস মহোৎসৱত যিমান মানুহ হৈছে তাতকৈও বহুত বেছি মানুহ হৈছে ৰাসতে ইমান মানুহ হোৱা নাই মানে তো সঁচাকৈ বহুত আচৰিত এইটো হৈছে মেইন মন্দিৰ আৰু ইয়াতে ধূপ চাকি ধুনীয়াকৈ লগাই আছে মানুহবিলাকে তো সেয়ে আৰু মানে এই সভাখন আজিৰ পৰা আৰম্ভ মাঘ বিহুৰ দিনাৰ পৰা আৰম্ভ আৰু মানে 3 দিন চলে তো আজি প্ৰথম দিন সেই হিচাপে আজি মানুহ অলপ বেছি হয় বাকী দিনো চাগে মানুহ হ'ব তো আজি বহুত বেছি মানুহ হৈছে আৰু এইফালে ধুনীয়াকৈ এইবিলাক বনাইছে তো দেখা পালে কিমান মানুহ হৈছে ইয়াতে তো কেনেকুৱা লাগিল কেনে বঢ়িয়া লাগে মানে মাঘৰ এইটো ফাৰ্ষ্ট সভা দিন কি এইখন ফাৰ্ষ্ট সভা মানে ইয়াতে হয় চাগে তো ইয়াতে আহি বহুত বেছি ভাল লাগিল মানুহ বহুত বেছি হৈছে চাওক এইফালে আপোনালোকে আৰু বহুত ছোৱালী আহিছে না এইটো মেইন বস্তু ইয়াৰে কিবা এটা খাচিয়ত আছে বোলে ইয়াতে খাচিয়ত মানে পাত্ৰ পাত্ৰী মানে যে ভাল পোৱা দুজনে যদি আহি ইয়াতে চাকি বন্তি জ্বলায় আৰু সিহঁতৰ মানে সফল হয় আৰু মই যিমান দূৰ গম পোৱা মানে ক'বলৈ গ'লে ভগৱানে পবিত্ৰ প্ৰেমৰ চাথ দিয়ে ইয়াতে মানে আশীৰ্বাদ দিয়ে এইবিলাক নহয় কিন্তু যে বাবু ভাত খালা তুমি নাখালে ময়ো নাখাওঁ এইবিলাক নহয় যিটো পবিত্ৰ প্ৰেম সেইটোৰ স্বীকৃতি দিয়াত ভগৱানেও সহায় কৰে তো সেই আৰু এইখন সভা আৰু মানুহ চাওক মানুহ পাছফালে গান বাজি আছে তো কথা ক'ব অলপ দিগদাৰ হৈছে তো মানুহ দেখাই দিছোঁ মই দূৰৰ পৰা চাওক এইখন ৰাসতকৈও মানে বেছি মানুহ হৈছে ইয়াতে ক'ব গ'লে ৰাসতে ইমান মানুহ হোৱা নাছিল বাপৰে বাপ দেখা পালে কিমান মানুহ হৈছে আৰু এইফালে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ায়ো আমাক ভোগালী বিহুৰ শুভেচ্ছা জনালে আৰু তেখেতলৈও আমাৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল
আৰু ইয়াতে মানে এইবিলাক দোকান মানুহ দোকান চব একলগ হৈ আছে আৰু এতিয়া লাহে লাহে ওলাব লাগে তামাম ভিৰ হৈছে মানুহ একদম ঠেলি ঠেলি লৈ যায় মানে কি হ'ব আৰু তো মানুহ আহিয়ে আছে আৰু এই সভাখনৰ মানে মেইন বস্তু হৈছে এয়া বগৰী তো ইয়াত আহিলে বগৰী মানে খাব আৰু মহন্তই বোলে কিবা কয় মানে চব পূজা বা সভাবিলাকত স্পেচিয়েল থাকে জিলাপি কিন্তু ইয়াতে স্পেচিয়েল বস্তু হ'ল বগৰী খাওক তো বগৰী লৈ ললো আৰু ইয়াতে মানে প্ৰথমবাৰৰ কাৰণে আহিছিলো ইমান মানুহ হ'ব বুলি ভবা নাছিলো মানে ধুনীয়াকৈ বহুত বেছি মানুহ হৈছে আৰু মানে পূজা বা এনেকুৱা অনুষ্ঠানত আহিলে পাপৰ নোখোৱাকৈ যাব নোৱাৰে কাৰণ পাপৰ ভাজি থাকিলে যিটো গোন্ধ ওলায় না সেই গোন্ধটো মেইন তো পাপৰ লৈ ল ৰ'বক আৰু লৈ ল'লোঁ পাপৰ হাও 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 ই কি কৰে ই কিবা এটা বস্তু দেখিলেই হ'ল মানে এই টানি টানি লৈ যায় মানে কি হ'ব দুয়োটা লগা হৈছে তাক বগৰীও তাক লাগে পাপৰো লাগে দে আৰু বিশ্বাস কৰক এইবাৰ ৰাসতো কিজানি ইমান মানুহ হোৱা নাছিল নাই ন ৰাসতকৈও বেছি মানুহ হৈছে এইবাৰ মানে বহুত বেছি মানুহ হৈছে আৰু এতিয়া বহি কিনে বগৰী আৰু এইফালে পাপৰ আৰু এয়া হৈছে পাপৰ এইটো মানে দেখিবলৈ খাদ্য কিন্তু আচলতে শব্দ আৰু এইবাৰ দিছ ইজ বগৰী আৰু এইটো বস্তু মানে ছোৱালীবিলাকৰ বহুত ফেভৰেট হয় আৰু এইফালে আহি গ'ল ভণ্ডু পাৰ্টি তো প্ৰথমতে ভণ্ডু পাৰ্টিৰ 1 লাখ হোৱাৰ কাৰণে মানে বহুত বহুত কংগ্ৰেচুলেশ্যন ধন্যবাদ আৰু তাৰ লগতে হেপী ভোগালী বিহু লগতে মিনময় যিমানখিনি ভিউৱাৰ্ছ আছে সকলোকে আমাৰ ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ আৰু লগতে মিনময়কো ভোগালী বিহু বহুত শুভেচ্ছা থাকিল আমি এতিয়া ওলালো সভাৰ পৰা আৰু এতিয়া গৈ আছো উৰুলিহঁতৰ ঘৰত এইটো উৰুলি তো সিহঁতৰ ঘৰত কি হ'ব আপ্যায়ন কৰোঁ তোমালোকক কিবা বোলে আপ্যায়ন কৰিব লাৰু পিঠাৰ তো আমি আহি পালো ইহঁতৰ ঘৰ আৰু এই বিহুৰ মেইন বস্তু এইফালে লাৰু পিঠা চুঙা পিঠা চাহ চিৰা তো বহুত বহুত থেংক ইউ এতিয়া খাব লাগে আৰু এইটো চুঙা পিঠা সেইটো পুৰা ফেভৰেট মোৰ একদম আৰু এইফালে আহি গ'ল দৈ চিৰা তো মহন্তক প্ৰথমতে দিলোঁ ইয়াৰ বোলে তামাম ভোক লাগিছে কি খাই থাকিলেও পেট নভৰে তই মহন্ত কেনেকুৱা অনুভৱ বহুত বেছি টেষ্টি আৰু তাৰমানে খাই থাকিলেও মোৰ পেট নভৰে এইটো এটা বহুত ডাঙৰ মানে প্ৰব্লেম মোৰ টাটা বিহু খাবা বাই বাই মই দে এটা বাই 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 তো আমি ইয়াৰ পৰা ওলালো আৰু এতিয়া ঘৰলৈকে যাওঁ আৰু এয়া মাইনা আছে বাই 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 দিয়া বাই বাই উমা দে এটা তো আজিলৈ ভিডিঅ'টো ইমানে তো ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ